নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছো সকলোৰে ভাল নহয় জানো। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছো। তো পুনৰ এটা নতুন ধামাকা ভিডিঅ'লৈ মই ভাস্কৰ আপোনালোকক স্বাগতম জনাইছো। বলক তেনেহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো সোনকালে আৰম্ভ কৰো। আৰু আপোনালোকে চাই আছে চুঙা চাই খুপা। তেজ বিচৰা নাই, তোমাৰ হোৱাটছআপ নাম্বাৰটোহে বিচাৰিছো। তেজ বিচাৰিলেও দিব নোৱাৰো, এনেও এটোপাল তেজৰ দাম তোমাতকৈ বহু গুণেই বেছি। আৰু এতিয়া তোমাৰ লগত হোৱাটছএপত চেনি খাই মোৰ নিজৰ তেজটো বা নিজে খাব নোৱাৰো। নিজৰটো যদি দিবলৈ বেয়া পাইছা, লগৰটোকে দিয়া। হেত তেৰিকা, এইজনী কম মতা পাগল নে বাৰু? হিৰত সেন্দুৰ লৈয়ে আছে, তাৰ পাছতো বেলেগ মতাৰ হোৱাটছএপ নম্বৰ খুজি ফুৰিছে। ঐ তই মোক কথা এটা কচোন, তোক গিৰিয়ে নকৰে নেকি হোৱাটছএপত মেছেজ? হাজাৰ ব্যস্ততাৰ মাজতো যিজনে কল আৰু মেছেজ কৰি খবৰ লয় সেইজনেহে প্ৰকৃত ভাল পোৱা। বন্ধুসকল, গিৰিয়েক থাকে ব্যস্ত হৈ ঘৈণীৰ খবৰ নললেও হয়। গিৰিয়েক থাকে ব্যস্ত হৈ ঘৈণীৰ খবৰ নললেও হয়। ঘৈণীয়ে বোলে ঘৰত দিনটো অকলে থকাতকৈ বেলেগ মতা এটা পতাই লোৱাই ভাল হয়। লাগি থাকা সোনকালে তুমি এটা পতাই লোৱা। জান তোমাক নাপালে মই মৰি যাম বুলি লিখি বহি আছো, কাক চেণ্ড কৰিম বিচাৰিয়ে পোৱা নাই। সেইকাৰণে তুমি হোৱাটছএপ নম্বৰ বিচাৰি ফুৰিছা। বৰ্তমান যুগৰ প্ৰেম সঁচাই অন্ধ। সঁচাকে অন্ধ ন? সেইকাৰণে ল'ৰাবিলাকে ছোৱালী এৰি বোৱাৰী পতায়। অকল ল'ৰাবোৰকে দুখ নিদিবি, বোৱাৰী পতাই যেনিবা সিহঁতে বোৱাৰী লাভাৰ, আৰু বোৱাৰীবোৰক কি ক'ম, ডেকা লাভাৰ। বোৱাৰীক ভিডিঅ' কলিং কৰে। এইজনে এইবোৰ চব জানে, এক্সপিৰিয়েঞ্চ থকা মানুহ যে। কিন্তু বোৱাৰীয়ে আকৌ গিৰিয়েকৰ গালি মাৰ ঠিকছে শুনিব লাগে। মাৰ নাখাবনো কিয়? হেৰ কোনটো মতাই সহ্য কৰিব নিজৰ মাইকীজনীয়ে বেলেগৰ লগত ভিডিঅ' কলিং কৰা? মানুহৰ জীৱনৰ বেছিভাগ কণ্ডল এই হাৰামী মোবাইলটোৱে লগায়। মোবাইলটোৰ গাতহে দুখ। এনেই এজনীৰ পৰা গিৰিয়েকে মোবাইলটো কাঢ়ি লোৱা নাই, পিছে এতিয়াতো হাতত মোবাইলটো নাই, কিবা কাম বন কৰিছনে নাই? ইমানেই বেকাৰ হৈ বহি আছো, লোহাৰ টিঙৰ বেপাৰী আহিলে ভয়ে লাগে। কি ঠিক মোকে যদি দি দিয়ে। বেছি নিদিবনো কিয়? বেলেগৰ লগত চেনি খালে এনেও নিজৰ কোচ কামত নাহে। আৰু এতিয়া চাগে মানুহজনেও বুজি পাইছে এইজনী আৰু কোচ কামৰ হৈ থকা নাই, বেছি দিয়াই ভাল। বোৱাৰী ভাল পোৱা কেইটা ৰাধা জীৱন এটা কথা শুনোতেই যায়। ৰুবা ঘৰত মানুহটো আছে। তোৰ নিচিনা ডেকা পাগলীজনীয়েহে এইবোৰ কথা ভালদৰে বুজি পায়। বিছনাখন ঠেক। আচ্ছা। 2 তুমি দিয়া শুই। 3 কিমানৰ লগত ললা তুমি যে জুতি?